অকমান হলেতো ভাবিব পাৰে চুৰে চৰ মাৰিলেও নেদেখে ক'ব নালাগে এইফালে ৰুটি বনাই আছে কোনোবাই স্পীডত বাইক চলালে পাগল বুলি নাভাবিব কাৰণটো তাৰ হাগাও লাগিব পাৰে এই ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ কাৰণে বনোৱা হৈছে চাওক আৰু এনজয় কৰক কোনো বিতৰ্ক নকৰিব দেই তাৰমানে অকণ ধেমালিৰ কাৰণে বনোৱা হৈছে স্বাগতম জনাইছোঁ আজি এটা অন্য ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে MR.J আমি আহিলোঁ ৰাস্তাত এফালে মোৰ ডেকা ল'ৰা আছে সেয়া ইও ৰাস্তাত দৌৰা-দৌৰি কৰি আছে শাবাছ বেটা বহুত বঢ়িয়া আৰু এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এতিয়া সময় গধূলি হৈছে 4টামান বাজিছে এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো আৰু এইফালে আছে আমাৰ নয়মন এয়া ক'ত যাওঁ কি হ'ল লাজ কৰিছে যে লাজ কৰিব নালাগে ক'ত যাওঁ চাইকেল লৈ ঘূৰা ফুৰা কৰিছ যা যা খুব দৌৰ দেচোন চাওঁ আৰু এইফালে ৰাস্তাত আহিছোঁ এইফালে বনাই আছে আমাৰ পানী টেংকি এতিয়ালৈকে কমপ্লিট হোৱাগৈ নাই ভিতৰত কিবা কাম চলি আছে এতিয়ালৈকে ঐ কি হ'ল লাজ কৰিছ হ'ব লাজ কৰিব নালাগে এনেকুৱা সৰু ছোৱালীও লাজ কৰে নে আৰু এইফালে পানী টেংকি বনাই আছে এতিয়ালৈকে ভিতৰত সোমোৱা নাছিলোঁ আজি প্ৰথম সোমাই চাওঁচোন বাৰু কি কৰিছে মই আজিলৈকে সোমোৱাই নাই আজি প্ৰথম সোমাইছোঁ এইফালে ভিতৰত কাম চলি আছে এয়া চাওক এইটো জানো আকৌ কি গাড়ী চকা যেন পাইছোঁ ডাঙৰ ট্ৰেক্টৰ চকাও ইয়াতকৈ সৰু থাকে এইফালে পাইপ এইফালে কাম চলি আছে বেক চাইডে আৰু এতিয়া পানী টেংকিৰ ওপৰত আছোঁ চাওক আজি প্ৰথম উঠিছোঁ কিন্তু দেই বহুত দিন হ'ল কিন্তু মোৰ ঘৰৰ ওচৰতে বনাইছে কিন্তু মই হ'লেও ইয়াত অহা নাই আজি প্ৰথম আহিছোঁ চাবলৈ এইফালে আৰু এইটো হৈছে পানী ফিল্টাৰৰ হেৰি বহুত গাঁত বহুত পানী ধৰিব লাগিব আৰু বহুত পানী ঠাই লাগিবতো সেইকাৰণে তহঁতি উঠিলি যে আজি মই প্ৰথম উঠিছোঁ ভাল লাগিছে এইফালে ৰেলিং চেলিং লগাই দিছে একালা বৈ আমি ঘৰলৈ যাওঁ বৈ আহ এতিয়া আমি ঘৰলৈ গৈ থাকোঁ গান এটা গাই গৈ থাকোঁ আৰু মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে মানুহে যদি মানুহৰ কাৰণে নাভাবে মোৰ কাৰণেতো অকণমান হ'লেতো ভাবিব পাৰে ৰ'ব 1 মিনিট কথা এটা কওঁ ভিডিঅ'টো চাই আছে যদি লাইক কৰা নাই এটা লাইক কৰি দিয়ক আৰু কমেণ্ট কৰা নাই যদি কমেণ্ট কৰি দিয়ক ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্ট কৰি দিয়ক আৰু যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইবটো হাতেৰে হওক ভৰিৰে হওক গচকি ধৰক মুঠতে ছাবস্ক্ৰাইব হ'ব লাগে আমাৰ ঘৰৰ ভিতৰত আহিলোঁ তামাম আন্ধাৰ মানে চুৰে চৰ মাৰিলেও নেদেখে তেনেকুৱা আন্ধাৰ হৈ আছে চাব নি চাওক কিমান আন্ধাৰ একোৱেই নেদেখি আৰু এইফালে এজনী মাইকীয়ে ৰুটি বেলি আছে আৰু এইটো ডাঙৰ মাইকীয়ে ৰুটি বেলি আছে আৰু এইফালে এটাই আৰু সৰু মাইকীয়ে এইফালে বনাই আছে এয়া গৰম গৰম ৰুটি আৰু এতিয়া মই এতিয়া মাজত বহি লওঁ নহয় এইফালেও নহয় মই এতিয়া মাজত বহি লৈছোঁ তাৰমানে এতিয়া এইফালেও খাম এইফালেও খাম ৰোজা নথকা মানুহক দিয়া নহ'ব মই ৰোজা ধৰা নাই বুলি কি হ'ল খোৱাটো নহ'ব অকল ৰোজা ধৰিলেই খাব লাগিব সেইটো কথাই হ'ব নোৱাৰে মই বহিলোঁ এতিয়া অকল খামহে হা ঐ আহ সেয়া ৰুটি বনাই আছে আহ ৰুটি খাবি আহ এই
কান্দিছ কেলে মেয়াও ক'ব নালাগে এইফালে ৰুটি বনাই আছে এইয়া সেইফালে দেখিছা ন এই বনাই আছে কিনাৰত বহি ল আৰু আজি হৈছে নেক্সট দিন আৰু এতিয়া দুপৰীয়া সময় হৈছে এতিয়া অলপমান ৰাস্তাৰ ফালে ওলাই আহিছোঁ আৰু যোৱাকালি ভিডিঅ' বনোৱা নহ'ল আৰু আচলতে কি ৰাতি ভিডিঅ' বনোৱাটো ভাল নহয় পিকচাৰ কোৱালিটি বেয়া আহে সেইবাবে আজি নেক্সট দিন বনাইছোঁ কোনোবাই স্পীডত বাইক চলালে পাগল বুলি নাভাবিব কাৰণটো তাৰ হাগাও লাগিব পাৰে গেৰাণ্টি নাইতো এইফালে তাত মোৰ ডেকা ল'ৰা এইমাত্ৰ আহিছে কান্দি 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 চকু একদম ৰঙা কৰি পেলালে কোনোবাই তাক পিটিলে কোনে পিটিলে হা ৰাজীৱ কেকা হ'ব দে মই গৈ পিটিম হা হ'ব তই নাকান্দিবি কান্দি কান্দি একদম চকু ৰঙা কৰি পেলাল দেখিলেনে হ'ব আৰু নাকান্দিবি আজি মানে কি ক'ম পূৰা ৰ'দ দি আছে টিকা ফটা ৰ'দ দি আছে এইকেইদিন তাৰমানে পূৰা মানে কি ক'ম বৰষুণৰ ওপৰত বৰষুণ দিছিলে আজি একদম পূৰা টিকা ফটা ৰ'দ দি আছে চাওক পূৰা ৰ'দ মই অলপ চাহত ৰখি আছোঁ আৰু এতিয়া বহাগ বিহু আহিল আৰু এইফালে গোটেই গছৰ পাত সৰিল আৰু এতিয়া নতুনকৈ পাত মেলিছে আকৌ নতুনকৈ দেখিবলৈ কি ধুনীয়া দেখা যায় এটা নতুন ধুনীয়া সৌন্দৰ্য দেখা যায় বহাগ বিহু আহিল মইনা বহাগ বিহু নহয় এইটো মাঘৰ বিহু থাকে গানটো মই পাহৰিছিলোঁ আজি এসপ্তাহমান হ'ল মাংস খাইছিলোঁ এসপ্তাহ আগতে কিন্তু এতিয়া মাংস খাবলৈ পইচা পাতি নাই কি কৰিম পইচা পাতিৰ দুখ সেইটো কাৰণে কি কৰিছোঁ দেখিছে জেওৰা খুটি লৈছোঁ দাঁতখিনি খুচিছোঁ মাংস উলিয়াই খাই আছোঁ উপায় নাই কি কৰিম পইচা পাতিৰ দুখ এই ভিডিঅ'টো কেনে পালে জনাব কমেণ্টত আৰু এতিয়াৰ পৰা ভাবিছোঁ মাজে মাজে ৰ'জ ভিডিঅ' বনাম মানে পূৰা লোকে যেনেকৈ ফালে মই অলপমান ফালিবলৈ চেষ্টা কৰিম ৰ'জ ভিডিঅ' বনাম বুলি ভাবিছোঁ আৰু সকলোৱে ছাপোৰ্ট কৰিব এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ নেক্সট এটা ভিডিঅ'ত লগ পাম আৰু লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব আৰু 1K ছাবস্ক্ৰাইবাৰ অতি সোনকালে হ'ব লাগে আমাৰ ফেমিলি মেম্বাৰ আৰু নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ